নমস্কাৰ জনাইছোঁ সকলোকে আৰু ৰাতিপুৱাই এটা ভিডিঅ' আৰম্ভ কৰিলোঁ। ভাবিলোঁ সদায় ভিডিঅ' দিব পৰা নাই আৰু আজি ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ। আৰু আজি হৈছে জন্মাষ্টমী। শ্ৰীকৃষ্ণ সকলোকে ভালে কুশলে ৰাখক আৰু আমিও যাতে ভালদৰে কামবিলাক কৰি থাকিব পাৰোঁ তাৰ ওপৰত কৰি আজি এয়া দোকানত আছোঁ। মই এতিয়া বৰ্তমান দোকান খুলিছোঁ, কাৰণ দোকান নুখুলিলেও নহয়, গতিকে দোকান খুলিছোঁ আৰু গধূলিও হ'ব পূজা, গতিকে তাৰ বাবে গধূলি কেনেকৈ কি পূজা কৰোঁ আপোনালোকক সকলোবোৰ দেখুৱাই যাম। আপোনালোকে চাই থাকিব আৰু সকলো ভালে থাকক। দোকানৰ পৰা ঘৰত আহি আৰু এয়া জন্মাষ্টমীৰ কাৰণে শ্ৰীকৃষ্ণক দিবৰ কাৰণে ভোগ বনাই আছোঁ। এয়া হৈছে নাৰিকল, অলপমান আদা, তেজপাত আৰু ইফালে হৈছে এইখিনি তিয়াই ৰাখিছিলোঁ জহা চাউল, আৰু এইখিনি হৈছে খিচমিচ, বাদাম আৰু ইফালে গাখীৰ পাকি আছোঁ, হোৱা নাই বৰ্তমান, উতলিলে বনাম আৰু গতিকে এনেকৈ বনাই আছোঁ। আৰু ইফালে এইটো আৰ্টিষ্ট দিন ৰাত আৰ্ট কৰি থাকে, এনেকৈ আৰ্ট কৰি আছে। কালি আধা শ্ৰীকৃষ্ণটো কালি এইটো শ্ৰীকৃষ্ণ আঁকিছে। কি কেনেকুৱা হৈছে জনাবচোন কমেণ্ট কৰি কিনে। শ্ৰীকৃষ্ণ গতিকে শিকি আছে, বহুত ভালকৈ পৰা হোৱা নাই, গতিকে এইখিনি এনেকৈ শিকি আছে, জাষ্ট আৰ্টৰ স্কুলত যাই আছে, ক্লাছবিলাক কৰি আছে সি। মই আৰু আজি দোকানতে এনেকৈ পূজা দি দিছোঁ আৰু শৰাই দি দিলোঁ আৰু শ্ৰীকৃষ্ণৰ ফটো বুলি দোকানতে এনেকৈ আমাৰ এইটো বলিয়াতে আৰু এইফালে এইটো হৈছে ক্ষীৰ, এইটো বনাইছোঁ ক্ষীৰ। আৰু ইফালে কি কি বনাইছে এইবিলাক? খিচাৰীৰ কাৰণে নেকি? এইবিলাক খিচাৰীৰ কাৰণে ৰাখি থৈ দিছে, কাটি কিনে ধুনীয়াকৈ আলু চালু এইবিলাক হৈছে খিচাৰী দিবৰ কাৰণে মছলা ৰাখি দিছে, কাৰণ যিহেতু আজি ৰাতি ভাত নাখাওঁ, খিচাৰী বনাব আৰু এইফালে ক্ষীৰ বনাইছোঁ অলৰেডি, গতিকে আমাৰ শ্ৰীকৃষ্ণ জন্মাষ্টমী দোকানতে পাতিছোঁ এনেকৈ দোকানখন, কাৰণ ৰুমতো দিছোঁ, দি কিনে এনেকৈ দোকানখনতে দি দিলোঁ আৰু শৰাইভাগ। আৰু এয়া সন্ধিয়াৰ পৰিৱেশ। এয়া খিচাৰী বনাব লাগিছে আৰু আজি আমি খিচাৰী দোকানতে বনাইছোঁ, কাৰণ ৰুমত সময় নহয় আৰু গতিকে অলপ ৰুমত জেগাও কম, গতিকে আৰু চববিলাক মুচি চুচি ধুনীয়াকৈ গেছ চেছ চাফা কৰি লৈ কিনে ইয়াতে বনাইছোঁ। আৰু ধুনীয়াকৈ কাষ্টমাৰ নোহোৱাৰ আগতে খিচাৰীটো বনাই লৈছোঁ, পিছত আকৌ দিগদাৰী হৈ যাব, সেইকাৰণে আগতে খিচাৰীটো বনাই লৈ লৈছোঁ। আৰু ইয়াত চব্জি ভাজিব লৈছোঁ। এইখন মই বনাইছিলোঁ আৰু এইটো কৃষ্ণটো মই বনাইছোঁ, আজি ৱালত লগাই থৈ দিছোঁ। আৰু মায়ে পূৰা বহি আছে নমস্কাৰ দি পেলাই, পাপাই বনাই আছে খিচাৰী। আপোনালোকক বৰ্তমান দেখালোৱে আমাৰ কিটচেনটো চাওক। মায়ে ধৰিলে কেমেৰা।
ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু ফেচবুক পেজত দি আছোঁ গতিকে ভিডিঅ'টো তাতে ফেচবুক পেজটো মোৰ ফ'ল' কৰি দিব সকলোৱে আৰু ইয়াৰ প্ৰসাদ আছে এইফালে খিচাৰি অলপ আৰু পায়স দিছোঁ সেনেকৈ আজিৰ বাই বাই